বাহিৰত ছিগি থাকিলে নেকি? আমাৰ আমবিলাক চাওক কেনেকুৱা পকি আছে গছতে। যোৱাকালি চেপা এটা পাতিছিলোঁ, সেইটো এতিয়া আনি লওঁগৈ, তাৰ পৰা আপোনালোকক লগ পাই আছোঁ দেই। মাছ চক এইকেইজনী লাগিলে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ মোৰ ইউটিউব চেনেল অসমীয়া ল'ৰা লোচন। বতৰটো কালিৰ নিচিনা একেই, আজিও বৰষুণ দিয়ে আছে এতিয়াও। তো গাইজ, আজিতো দিনটো বৰষুণে দি থাকিলে, এতিয়া অলপমান মুকলি কৰিছে আৰু তাৰপৰা আকৌ মই ভিডিঅ'টো এতিয়া কণ্টিনিউ কৰিছোঁ, আপোনালোকে চাই থাকক। ওপৰৰ পৰা কেনেকৈ পৰিলে? এইজনী তলত সোমাই আছে। যা যা যা, এফালে গৈছে দেই। হা, এফালে গৈছে। তুমি আকৌ কি চাই আছা ভালে? এইজনী মা কুকুৰা খাব এতিয়া। ধৰক 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 কাৰণে ধৰক কাৰণে ধৰক ধৰক ধৰক। চাওঁ চাওঁ পদটো কাৰেণ্টত লগাই কেনে পাইছোঁ। বাহিৰত ছিগি থাকিলে নেকি? এই দেখোন হেৰি হ'ল আকৌ, এইটো ঠেংটো হেৰি হয়, তাই হেৰি কাৰেণ্টত লাগিলে। কাৰেণ্টৰ এইটো ঠেং নাইচোন এইটো। এটা নাইতো আকৌ। এই আজি বৰষুণ দি আছিলে যে, কাৰেণ্টত শ্বৰ্ট লাগিলে জানো আছে। গোন্ধাইছে। শালিকা চাৰজনী মানে কাৰেণ্টত লাগিলে, এটা ঠেং ছিগি আছে, তাৰপৰা আৰু পাখি এখিলাও ছিগিলে। কেনেকৈ থাকিব এজনী, মৰিব চাগে, গোন্ধাইছে। বৰষুণ যিমান দিছে ন, একদম গোটেইখন গেলা কৰিছে, বোকা হৈ গৈছে, গোটেই গেলিছে আৰু গোটেই। এইখিনি জলকীয়াখিনি ছিঙিলোঁ পূৰা, তাৰপৰা এতিয়া ভিতৰত থৈ দিছোঁগৈ, বেপাৰী আহিব বোলে। আৰু সেইখন বাৰীত থকাখিনিও ছিঙিছে দেউতাই। এতিয়া বেপাৰী হওক আৰু তাৰপৰা বিকি দিম। যি দিনটোতো বৰষুণে দি থাকিলে, মই এইটোকে বনালোঁ আৰু মানে কুকুৰা পোৱালি পুহিম বুলি ভাবিছোঁ, সেইকাৰণে এনেকৈ বনাই লৈছোঁ ধুনীয়াকৈ। লোকেল কুকুৰা পুহিম। আমাৰ আমবিলাক চাওক কেনেকুৱা পকি আছে গছতে, হৈয়ে আছে গোটেই এইবোৰ য'তে ত'তে। তাৰপৰা এইবোৰ ওপৰত পকি আছে, এইবোৰ পকি আছে, এইফালে ধেৰ পকি আছে। খোৱা মানুহ নাই আমাৰ, মানে কিমান খাব। এইবোৰ চাওক য'তে ত'তে হৈয়ে আছে, এইবিলাক হালধীয়া হৈ আছে আৰু গছজোপাটো পূৰা হালধীয়া হৈছে ওপৰত। মধুৰি খাই যদি আহিব আমাৰ ঘৰত, ধেৰ মধুৰি আছে, কিমান খাব মধুৰি মধুৰি হৈ আছে। আজিৰ ভিডিঅ'টোততো একো দেখাব পৰাই নাই, মই মানে সেই কুকুৰা পোৱালি এই গঁৰালটোৰ লগতে লাগি আছিলোঁ। এতিয়া শেষ হ'ল বনাই মেলি, তাৰপৰা সেইটো ভিডিঅ' নেক্সট এটা বেলেগ এটা ভিডিঅ'ত দেখাই দিম, সেইটো কেনেকৈ বনালোঁ। তাৰপৰা কুকুৰা পোৱালি ভালে দেখাম আৰু একেবাৰে, আজি নেদেখাওঁ। তো গাইজ, দিনটোতো ঘৰতে সোমাই থাকিলোঁ বৰষুণৰ কাৰণে। এতিয়া অকণমান দেৰি ওলাই আহিছোঁ, তাৰপৰা জলকীয়া যে ছিঙিছিলোঁ, এই জলকীয়া নিলেহি 8 কেজি হ'ল, 250কৈ। কিমান হ'ল নিজে হিচাপ কৰি লগাওঁ। তাৰপৰা পইচা পালোঁ আৰু, মই নাই পোৱা, দেউতাই পালে। পূৰা হাল বাইছে মানুহে, এইফালে এখন ট্ৰেক্টৰ চলি আছে। আমাৰ ইয়াত মানে গৰু হাল একদম কম, মানুহে গৰু হাল নোবোৱাই হ'ল, অকল ট্ৰেক্টৰ। এইবোৰ চব হাল বালেই আৰু বেছি দিন নাই, এখন গোটেইখন বগা হৈ থাকিব। মানে হাল বাব আৰু গোটেই পথাৰ হাল বাই শেষ কৰি দিব। পৰিৱেশটো চাওকচোন এবাৰ, একদম মজা হৈ আছে। এতিয়া যিহেতু খেতিৰ দিন ন, সেইকাৰণে পূৰা মানুহে নিজৰ নিজৰ কামত লাগি আছে। এইজনে এফালে পূৰা আলি কাষ কাটি আছে। বৰষুণ আকৌ পেলালে, কি কৰিব, ওলাই আহিছিলোঁ, যাব হ'লেই। তাৰপৰা আমাৰ ইয়াততো বানপানী চানপানী হোৱা নাই বাৰু, আৰু নেলাগেও বাৰু, কাৰণ এতিয়া চব মানুহে কঠীয়া চঠীয়া পাৰিলে যিহেতু, সেইকাৰণে বানপানী চানপানী নালাগে। আহিলে আকৌ গোটেই কঠীয়া নষ্ট কৰি থৈ যায় যে, সেইকাৰণে নালাগে আমাৰ ইয়াত বানপানী। আৰু কিছুমান জেগাত ইমান বেছি বানপানী হৈছে ন, আৰু ডিমা হাছাওত আকৌ লেণ্ডশ্লাইড হৈছে, বহুত গাড়ী চাড়ীবোৰ ফচি গৈছে, বেয়াই লাগিছে সেইবিলাক দেখি।
ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ইমানখিনি আছিল। আজি দিনটোত কি কি কৰিলোঁ তাকে অলপমান দেখালোঁ আৰু বতৰো জানেই আপোনালোকে দেখিছেই কেনেকুৱা হৈ আছে, সেইকাৰণে একো ভাল ভিডিঅ' দিব পৰা নাই। আৰু যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো হোৱাটছএপত এটা ষ্টেটাছ দি দিব, তাকে ক'লোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টাটা, বাই বাই। Oh,